দেউতা কথা এটা আছে। বন্ধুসকল, জুবিন দাৰ ৰিয়েল লাইফৰ দৃষ্টিভংগী আৰু চৰিত্ৰ যেনেধৰণৰ আছিল, চিনেমাবোৰতো নিজৰ দৃষ্টিভংগী আৰু চৰিত্ৰ তেনেধৰণে উপস্থাপন কৰিছিল। কি কথা ক? এই ৰাগিনী আহিছিলে হস্পিটেলত মোৰ খবৰ ল'বলৈ। কোন ৰাগিনী? সেই যাক আপুনি অপমান কৰি খেদি পঠাইছিলে। তাৰ মানে ছোৱালীজনীয়ে তোক চব কথা লগালেগৈ। মোক ক'ব নালাগে, আমি সাংবাদিক মানুহ। তাই এজনী ল' মিডল ক্লাছ ফেমিলিৰ ছোৱালী। কিন্তু হ'লেও অন্ততঃ কিবা এটা ক্লাছ আছে। আপোনালোকৰ নিচিনা ধনী মানুহৰ থাৰ্ড ক্লাছ নহয়। তাইৰ নিচিনা এজনী ছোৱালী মোৰ ঘৰত সোমোৱাই মই মোৰ প্ৰেষ্টিজ নষ্ট কৰিব নোৱাৰো। বাদ দিয়কহে আপোনাৰ প্ৰেষ্টিজ। মই তাইৰ শিৰত সেন্দুৰ পিন্ধাম। আপোনাৰ প্ৰেষ্টিজত মালা পিন্ধাবলৈ নাযাওঁ। বন্ধুসকল, আপোনালোকৰ জুবিন দাৰ চৰিত্ৰ আৰু দৃষ্টিভংগীবোৰ কেনে লাগিছিল কমেণ্টত জনাবচোন।